Welcome to back my channel. আজি এটা বেলেগ টপিক এটা লৈ ভিডিঅ'টো বনাইছোঁ মানে সেই বিষয়ে মই ইমান নাজানো সেইকাৰণেহে এই ভিডিঅ'টো বনাইছোঁ মোৰ এটা ডিজিটেল কেমেৰা এটা আছে কেমেৰাটো যদি মই ভিডিঅ' কৰোঁ তাত ভইচটো ৰেকৰ্ডিং হ'ব নে নহ'ব সেইটোহে নাজানো সেইকাৰণেহে আপোনালোকক দেখাবলৈ ওলাইছোঁ বলকচোন চাওঁ এই ডিজিটেল কেমেৰাটো মই বহুত আগতে লৈ থোৱা হয় কিন্তু ভিডিঅ' ৰেকৰ্ডিং হয় কিন্তু আজিলৈকে গম পোৱা নাই যে ভইচ ৰেকৰ্ডিং কৰিব পাৰি নে নোৱাৰি যদি ভইচ ৰেকৰ্ডিং কৰিব পাৰি আজিৰ পৰা এইটোলৈ বনাম এটা আপোনালোকক দেখাইছোঁ আপোনালোকে চক ময়ো চাওঁ লগতে কোনোবাই চাটা পেকেট এটা থৈছে এইটো লগাই দিছোঁ বাৰু দেখাই আছোঁ ৰ'ব খুলিছোঁ ৰ'ব চাওঁ দেখাই আছোঁ ৰ'ব এইটো কৰ্ডাকৰ হয় এবাৰ ৰেকৰ্ডিং হয় নে নহয় এইটো চাওঁ মই মানে আজিলৈকে চোৱাই নাই ভইচ ৰেকৰ্ডিং হয় নে নহয় এই বিষয়ে এইটো কাৰণে চাইছোঁ অন হয় নে নহয় আকৌ বেটেৰী আছে নে নাই বেটেৰীয়ে ডাউন অন হৈছে এইটো এইটো বিষয়ে আপোনালোকে যদি জানে কোনোবাই জানে যদি মোক কমেণ্টত কৈ কিনে জনাবচোন ইয়াৰ বিষয়ে এইটো আপোনাৰ 8 মেগাপিক্সেলৰ হয় 3x অপটিকেল জুম কৰ্ডাকৰ ইয়াত ৰেকৰ্ডিং হয় নে নহয় সেইটো নাজানো আৰু যদি নহয় ইয়াক কিবা কৰিবলৈ চিষ্টেম আছে নেকি সেই বিষয়ে আপোনালোকে মোক জনাবচোন এনে ফটো চটো আপোনাৰ ধুনীয়াই উঠে বাৰু এইটো বেটেৰী নাই কাৰণে আকৌ অফ হৈ গ'ল বেটেৰী নাই কাৰণে অফ হৈ গৈছে এইটো মই আপোনাৰ 4-5 বছৰ আগতে লৈছোঁ এইটো ইমান ইউজ কৰা নহয় তথাপিও এতিয়া ভাবিলোঁ যে ভিডিঅ' যদি বনাওঁ মোবাইলতকৈতো মোৰ যোনটো মোবাইলতকৈতো ভালেই আহিব চাগে সেইকাৰণে ভাবিছোঁ যদি ভইচ ৰেকৰ্ডিং হয় তেতিয়াহ'লে আজিৰ পৰা মানে এইটোলৈহে মই ভিডিঅ' বনাম বস্তুটো সৰু দেখিবলৈও ভাল আছে সেইকাৰণে এইটোলৈ বনাম বুলি ভাবিছোঁ আপোনালোকে এনেকৈ আজিকালি নচলে কিন্তু যদি কাৰোবাৰ ওচৰত আছে কিন্তু আপোনালোকে জনাব ভইচ ৰেকৰ্ডিং কেনেকৈ কৰিম সেইটো লৈ কেমেৰাটো এতিয়া অন কৰা হ'ল চাৰ্জত লগাই থৈছিলোঁ এতিয়া অন হৈছে বাৰু চাউণ্ড চেটিং চিষ্টেমটো এতিয়া আপোনালোকেও চব দেখাইছোঁ আপোনালোকৰ লগতে ষ্টাৰ্ট হৈ আছে এইটোতো কেঞ্চেল ডেটাও নালাগে ছেটিংবোৰহে মই নাজানো এইটো পিকচাৰ মোড ফেক্টৰী ফ'কাছ মোড নন কালাৰ নৰ্মেল কালাৰ অটো হোৱাইট বেলেঞ্চ চাউণ্ড চিষ্টেমৰ যোনটো থাকিব লাগে সেই বস্তুটো দিয়া নাই সেইটোহে মই গম পোৱা নাই মানে চাইজৰ পিকচাৰ ৰিজলিউশ্যন জেনেৰেলি এণ্ড দ্য লাৰ্জেষ্ট পিকচাৰ চাইজত এইখিনিয়ে আছে আৰু এই মোবাইলটোৰ তেওঁক এয়া ফটো এটা মাৰি কিনে আপোনালোকক দেখাইছোঁ বাৰু ফটো এটা মাৰি কিনে দেখাওঁ আপোনালোকক ক্লিক কৰি কিনে কেনেকুৱা আহেনো দেখাইছোঁ এনেকৈ ধৰা নপৰিব ৰ'ব মই ফুল এজোপাত মাৰি কিনে চাওঁ তেতিয়া আপোনালোকে গম পাব তাৰ পৰাই মাৰিছোঁ চক বাৰু কেনেকুৱা লাগে ক'ব ফটো কোৱালিটিটো তেনে ভালে আহে আছিলে ভিডিঅ'টো ফ্ৰেণ্ডছ আজিলৈ ইমানতে শেষ কৰিছোঁ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ আগলৈ যদি মই কিবা জানো ইয়াৰ বিষয়ে আকৌ মই নিশ্চিত নেক্সট ভিডিঅ'ত মই জনাম থেংক ইউ